স্মৃতিৰ পৃষ্ঠাত কাজল প্ৰিয়া। স্মৃতিৰ দেৱালখনত খেলুৱৈ ধৰিছেচোন। খেলুৱৈবোৰে বুকুত খেল হৈ পিন্ধিছে। তুমি য'তেই নাথাকা কিয় মোৰ হেঁপাহবোৰ তোমাতেই ধাৱমান। ৰাতিপুৱাৰ বুকুত সাৱটি স্মৃতিৰ বুকুচাত উঠি আকৌ অতীতলৈ উভতি যাওঁ, কাজল ভাল পোৱা তুমিজনীৰ সন্ধানত। সেই যে গা হাত পৰা মলয়া জাকৰ সতে, সেই যে আবতৰীয়া বৰষুণ জাকৰ সতে, আলাপ হোৱাৰ দিনৰে পৰাই কাজল সনা চকুজুৰিৰ চাৱনিত উন্মনা হৈ পৰিছিল মন আৰু মগজু। নদীয়ে জানে সময়ৰ গতিবেগ কিমান, কালি আৰু আজিৰ দূৰত্ব কিমান। ভাল লগা সময়বোৰ ভাল নলগা হ'ল, কালি আৰু আজিৰ মাজত বিৰাট ব্যৱধান। কাজলখনা চকুজুৰিৰ প্ৰেমত পৰাৰে পৰাই ৰঙা ছাতিটোক বৰষুণ জাকে অভিমান কৰিছিল। বৰষুণৰ প্ৰতিটো স্পৰ্শত ছাতিটো যে হেঙাৰ হৈ পৰে। এতিয়া প্ৰায়ে বৰষুণ জাকৰ সতে মোৰ বহুপৰ আলাপ হয় আৰু বাৰান্দাৰ এচুকত পৰি ৰোৱা ৰঙা ছাতিটোক বৰষুণ জাকে দৃষ্টান্তমূলক সুৰত কৈ যায়, কালি আৰু আজিৰ দূৰত্ব কিমান। প্ৰেমৰ ষ্টেচনত লগ এৰি দিয়াৰ দিনৰে পৰাই আজিও ৰোমন্থন কৰো স্মৃতিৰ পৃষ্ঠাত কাজল প্ৰিয়াক। হেঁপাহবোৰ যেতিয়া আশাহীন হৈ ক্ৰমশ দুচকু চকুলো হৈ বাগৰে, তেতিয়াই মৌন হৈ ওঠত গুজিৰাও জ্বলন্ত চিগাৰেট আৰু সাঁহি সাঁহি পান কৰো নিষ্ঠুৰ সময়ৰ হলাহল বিষ। কবি দাদুমণি বৰা, আবৃত্তিকাৰ অংকুৰ জ্যোতি তাই।